Bangni Bengtolaw BPM ni Dotchi Miru Bosoraरि Jथुमानि 3थि बोसोरसालिया जथुमा बेंटलनि जांख्रिखां फोथाराव BPMनि 6थि मिरु बोसोरारि जथुमानि 3थि बोसोरसालिया जथुमाव उदालगुरि आसानि बारग' लोगो आफादगिरि नरेन आइमाया BPF दोलोआव जयेन जायो। नरेन आइमाया BPF दोलोआव जयेन जानायनि उनाव खौरां बिजोङाव UPPL आरो BJPनि खामानि मावनायखौ नायोब्ला BPFआनो सरकार फैफिनगोन होनना बुंदों। सोनानी BTC আজি মই ব্যক্তিগতভাৱে উদালগুৰি জিলা আসাৰ ভাইস প্ৰেসিডেন্ট আছিলো 24টা বছৰ ছাত্ৰ সংগঠন কৰি তাৰ পিছত দেখিলো 17 বছৰ আমাৰ BTC হাগ্ৰামা সরকার চলালে তাৰ পিছত আহিল BTRত प्रमोद बड़ो सरकार यार लगते BTC और अन्यान्य बहुत राजनैतिक दल আছে কিন্তু দেখিলো কোনো দলৰে নীতি আদৰ্শবিলাক মোক ভাল নালাগিল। আজি 17টা বছৰ হাগ্ৰামা সরকারে যে ধৰণে BTC খন চলালে তেওঁলোকৰ নীতি আদৰ্শ তেওঁলোকৰ গোটেই কাম কৰ্মবিলাক দেখা পাই মই আনন্দিত হৈ আজি BPF দলটোক মই ভাল পাই অন্তৰেৰে ভাল পাই মই BPF দলত জয়েন কৰিছো আৰু আশা কৰিছো এই দলৰ যোগেদি বিগত সময়ত তেখেতসকলে যেনেকুৱা কাম কাজ কৰিছিলে মই ব্যক্তিগতভাৱে জড়িত হৈ এই BPF দলৰ লগত থাকি একেলগত আমিও সমাজৰ হৈ জাতিৰ হৈ BTC বাকি ৰাইজৰ হৈ জাতি কাম কৰিব যাব পাৰো তাৰ কাৰণে আমি BPF দলটোত জয়েন কৰিছো। মইতো পূৰ্ণ সরকার গঠন কৰিব বুলি আশাবাদী কাৰণ মই যি দেখিছো BTRত प्रमोद बड़ो सरकार होৱাৰ পিছত UPPL सरकार होৱাৰ পিছত BJPৰ লগত মিলি যেটো सरकार বনালে তেওঁলোকৰ যিবিলাক কাম কাজ ৰাইজে অতিষ্ঠ হৈছে। আমাৰ মই মাজবাট 5 নং সমষ্টি মই নিজৰ সমষ্টিতে দেখিবলৈ পাইছো আমাৰ মানুহবিলাক এতিয়া সজাগ হৈছে তেখেতসকলে সকলোৱে আলোচনা কৰিছে যে পুনৰবাৰ আমি BPF ক ভোট দিম গতিকে মই আশা কৰো BTC পুনৰবাৰ BPF সরকার হ'ব। আৰু প্ৰটেকচনৰ কাৰণে আইৰিভাৰ প্ৰটেকচন আজিৰ পৰা দাউকানগৰটো উদালগুৰি কি আহ্বান জনাব চাওক ছাত্ৰ সংগঠন কৰি পেলাই অতদিনে আমি অকল মই আদিবাসী জনগোষ্ঠীৰ হৈ কাম কৰা নাই আমি মাজবাৰত উদাহৰণ আছে আমি সকলো জাতি জনগোষ্ঠীৰ সহায় সহযোগ কৰিছো আমি কাম কাজ কৰিছো যিকোনো বিপদত আমি থিয় দিছো ঠিক তেনেকুৱা মই আশাবাদী মই আশা কৰিম এই দলত যেতিয়া মই জয়েন কৰিছো এই দলৰ হৈ আহ্বান এটাই জনাম ৰাইজক যে আহক আমি সকলোৱে মিলিজুলি BTCৰ উন্নয়নৰ কাৰণে মিলিজুলি আমি একেলগে